চাওকচোন বাৰু মানুহনো ইমান তললৈ যাব পাৰিনে চাওকচোন। এনেকুৱা এটা মানে সময়ত মানুহ কাৰ মনৰ কি ভাৱ হৈছে, কোনে কি কষ্ট পাইছে নাপাইছে, কাৰ কি সুখ দুখ বুজি নাপায় নেকি? মানুহ হয় মানুহৰ বিষয়ে বুজি নাপায় নেকি? এইখিনি সময়ত আমি কাক হেৰুৱাইছোঁ সকলোৱে জানো, হয়নে? তো জুবলি বাৰ কি অৱস্থা, কেনেকৈ আছে? মানুহজনী আহিছে হয়, শ্ৰাদ্ধলৈ আহিছে, কিন্তু আহিল বুলিয়ে দেখিল বুলিয়ে তেওঁৰ লগত একদম মানে জুবলি বা বুলি ভিডিঅ' বনোৱা, মানে কেইজনীমান আহিছে, ফটো তোলা দেখিছোঁ, চেলফি লৈছে। আৰে জুবলি বাৰ অৱস্থাটো দেখিছনে কেনেকৈ আছে মানুহজনীয়ে? এইকেইজনী মানুহ চাওকচোন বাৰু, কোন হয় মই চিনি নাপাওঁ ইহঁতক, কিন্তু সিহঁত সৰু সৰু পোৱালি বোলে সেনেকুৱাও নহয়। ইপিনে ডাঙৰ মানুহ এজনী দেখিছোঁ, এইবিলাক মানে মাথা আছেনে নায়েই নে ইহঁতৰ, কি বুলি ক'ম মানে বা কি বুলি ক'ব লাগে ইহঁতক চাব। এনেকুৱা এটা পৰিস্থিতিত মানে য'ত নেকি মানুহজনীৰ অৱস্থা নাইকিয়া হৈ আছে, কান্দি কুটি জুবলি বাৰ অৱস্থা বেয়া হৈ আছে। তো এনেকুৱা পৰিস্থিতিত সিহঁতে গৈ একদম ভিডিঅ' বনাইছে, ফটো তুলিছে, চেলফি লৈছে। তো মানুহ